উদ্দেশ্য কি আছে ইয়াত? আজি এই কোকৰাঝাৰ ব্ৰিটিছ ছেক্ৰেটাৰী ফিল্ডৰ পৰা মানে বড়োলেণ্ড ৰাইডাৰ মিট এটা কাৰ্যসূচী লৈছে। মই অলপ পিছতে অপেনিং কৰিম। এই হিচাপে ৰাইডাৰসকলে মানে আশা কৰিছে বছৰে বছৰে সেই ধৰণৰ কৰিব আৰু মোটিভেটেড কৰাৰ কাৰণে এইটো কৰা হৈছে। আৰু ডিজিং ফেষ্টিভেলত অংশগ্ৰহণ ৰাখি যেন আহি থকা সময়ত মানে আমাৰ ব্ৰিটিছ অঞ্চলৰ পৰাও ভালকৈ ৰাইডাৰ কৰিব পাৰোঁ। এইটো আজি ইয়াৰ পৰা ষ্টাৰ্ট হৈ খাগৰাবাৰীলৈকে যাব, চিৰাঙৰ খাগৰাবাৰীলৈকে যাব আৰু অহাকালি খাগৰাবাৰীত সিহঁতৰ প্ৰগ্ৰাম হ'ব, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন, গেট টুগেডাৰ এইটো হ'ব। এইটো আমাৰ টুৰিজিম কাৰণে দৰকাৰ আৰু যিহেতু অকল BTC নহয়, যিহেতু অল ইণ্ডিয়া লেভেলত কৰিছে। আশা কৰিছোঁ ভৱিষ্যত আৰু ইয়াকে ডাঙৰকৈ কৰাৰ কাৰণে আমাৰ টুৰিজিম বিভাগৰ পৰা দায়িত্ব লোৱা হ'ব। এইখিনি আমাৰ ছাৰে আমি এইটো BTC ছেক্ৰেটেৰিয়েট কোকৰাঝাৰ তাৰ পৰা এতিয়া ফ্লেগ অফ কৰিব। আমাৰ ইয়াৰ পৰা আমি চিৰাং খাগৰাবাৰী যোনটো ভেনিউ তাৰলৈকে ইয়াৰ পৰা ৰাইড মাৰি আমাৰ ৰাইডাৰ্ছবোৰে যাব এতিয়া। আৰু তাত আমাৰ বিভিন্ন এক্টিভিটিছ হৈ থাকিব, ইনক্লুডিং ছুইমিং, ফিটনেছ ৰাইডাৰ, ডাৰ্ট ট্ৰেক, তেনেকুৱা বিভিন্ন উদ্দেশ্য সেইটোৱে আমাৰ কি মানে আমি ৰাইডাৰ্ছবোৰে মানে ব্ৰাদাৰহুড আৰু ছিষ্টাৰহুডটো আমি বেছিভাগে ষ্ট্ৰং কৰি যাব বিচাৰোঁ। আৰু আমাৰ যোনটো বড়োলেণ্ড ৰাইডাৰ্ছ মিট 2020 আমি পাতিছোঁ এইবাৰ, সেইটো আমি এজন আমাৰ বন্ধু কমল কুমাৰ নাৰ্জিনাৰী যোনে ৰিচেণ্টলি ৰ'ড ক্ৰাছত এক্সপায়াৰ হ'ল, তাৰ নামত আমি ডেডিকেশ্যন কৰি এইটো আমি একেলগে বিভিন্ন ক্লাবৰ একলগ আহি আমি বড়োলেণ্ড ৰাইডাৰ্ছ মিটটো পাতিছোঁ। কিমান মেম্বাৰ আছে? আমি এতিয়া অলমষ্ট 200 মেম্বাৰ্ছ আমি ৰাইড কৰিবৰ কাৰণে গৈছোঁ এতিয়া আমাৰ সেইটো ইভেণ্টত। আৰু আজি পিছবেলালৈকে বহুতজনে আৰু চেক ইন হৈ থাকিব। আজি আৰু কাইলৈ এইটো দুদিনৰ কমপ্লিট এক্টিভিটিছ হৈ থাকিব। ইন কানেকশ্যন উইথ ডেজিং ফেষ্টিভেল, য়েছ, সেইটো আমি মানে আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ৰাইডাৰ্ছবোৰ আহি আছে। গোটেই নৰ্থ ইষ্টৰ, চাউথ ইণ্ডিয়াৰ, নৰ্থ ইণ্ডিয়াৰ, চেণ্ট্ৰেল ইণ্ডিয়াৰ পৰা ৰাইডাৰ্ছবোৰ আহি আছে। আমাৰ ডেজিং ফেষ্টিভেল মানে চবে এতিয়া জানে, অল ইণ্ডিয়া চবে জানে এতিয়া।